এভৰিৱান, আশা কৰোঁ আপোনালোক নিশ্চয় ভালেই আছে। এয়া আমি টুকটুকি এখনত গৈ আছোঁ। ক'লৈ গৈছোঁ, কি কৰিব গৈছোঁ, ব'লকচোন যাওঁ চাবৰ বাবে। আপোনালোকে থাম্বনেইলটো চাই বুজি পাইছেই চাগে আমি আজি ক'লৈ গৈছোঁ। হয়, আমি জুবিনদাৰ নতুন মুভি এখন চাব আহিছোঁ লখিমপুৰৰ নক্ষত্ৰ চিনেমা হলত। এয়া আমি নিৰ্দিষ্ট জেগা পাই গ'লোহি। এয়া মোৰ লগৰ কেইজনী সজাত বন্দী হৈ থকা চৰাইৰ নিচিনা। দিনটো 12 ঘণ্টা সময় ডিউটিয়ে কৰি থাকে, যেতিয়াই ওলাই আহে ফূৰ্তিতে ক'ব নোৱাৰা হৈ যায়। সেইবাবে নেকি এয়া আমি ষ্টেপেদি ওপৰলৈ উঠি গৈছোঁ টিকেট কাটিবৰ বাবে। আৰু সকলোৱে নিজৰ নিজৰ পাষ্টৰ পৰা পইচা উলিয়াই লৈছোঁ টিকেট কাটিবৰ বাবে। যিহেতু টিকেট কাউণ্টাৰত থকা বাজনীয়ে ক'লে ফিল্ম আৰম্ভ হ'বলৈ আধা ঘণ্টা 45 মিনিট আছেই। সেইবাবে আমি ভাবিলোঁ কেইখনমান ফটো আৰু কেইটামান ভিডিঅ'ই কৰি লওঁ। আপোনালোকেতো জানেই ছোৱালী মানুহ য'লৈ যায় ফটো আৰু ভিডিঅ' বনাবই, সেইবাবে আমিও কৰি ল'লোঁ। এয়া আমি লগৰ কেইজনী ভিডিঅ' কেইটামান আৰু ফটো কেইখনমানো মাৰি ল'লোঁ। এয়া চাওকচোন। চিনেমা আৰম্ভ হ'ব এতিয়া সকলোৱে নিৰ্দিষ্ট ঠাইত টিকেটৰ মতে বহি লৈছোঁ। চিনেমাখনত সকলো অভিনেতা অভিনেত্ৰীয়ে ইমান ধুনীয়াকৈ নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰিছে। বিশেষকৈ জুবিন গাৰ্গ, উৰ্মিলা মহন্ত, ধ্যানী মোহন আৰু আপোনালোকৰ সকলোৱে পৰিচিত কে ওৰফে সিদ্ধাৰ্থ শৰ্মা। সকলোৱে ইমান ধুনীয়াকৈ নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰিছে, মানিবলগীয়া। এয়া আমাৰ চিনেমাখন আৰম্ভ হৈ গৈছে। তাৰে কেইটামান দৃশ্যাংশ আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জুবিনদাৰ প্ৰেয়সী অষ্টমী লণ্ডনৰ দাদাকেইজনে নৰ্থ ইষ্টত আহি কি কুকৰ্ম কৰিব বিচাৰিছে সেই বিষয়ে তাই জানিলে। সেইবাবে তাইক জুবিনদাই ঝুমুৰ নাচাত ব্যস্ত হৈ থাকোঁতে তাইক দাদাকেইজনে মাৰি পেলালে। এয়া আমি চিনেমাখনৰ মাজতে কফি একাপো খাই ল'লোঁ। গম পা মই শংকৰ চিকাৰী চিকাৰ কৰিবলৈ আহিছে। আমাৰ জুবিনদাৰ চিকাৰ চিনেমাখন শেষ হৈ গ'ল। মোৰ পিছে চিনেমাখন চাই বহুত ভাল লাগিলে আৰু মোৰ লগৰ কেইজনী। আপোনালোকেও আহিবচোন জুবিনদাৰ চিকাৰ চিনেমাখন চাবলৈ। আশা কৰিছোঁ আপোনালোকেও আমাৰ নিচিনাকৈ বহুত ভাল পাব। এয়া আমি হলৰ বাহিৰত পাই গ'লোহি। আপোনাৰ ফিল্ম চাই কেনেকুৱা লাগিলে জোনবা? জোনবা ফিল্ম চাই কেনেকুৱা লাগিলে? জোনমণি এতিয়া আমি সকলোৱে নিজৰ নিজৰ ঘৰলৈ যাবলৈ ওলাইছোঁ।
যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আকৌ এদিন লগ পোৱা আশাৰে আজিলৈ আহিছোঁ। বাই বাই।